আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। যদি আপোনাৰ নামাজৰ ভিতৰত আপুনি নামাজৰ নিয়ত কৰিছে হামি আহে, তেতিয়া আপুনি কি কৰিব? হামিটো আপোনালোকে বুজি পাইছে, মুখখন মেলি আহে বা বেছি টোপনিৰ ভাৱ আহি থাকিলে হামি আহে। তেতিয়া নামাজৰ ভিতৰত আপুনি কি কৰিব? যদি আপুনি নিয়তৰ হালতত আছে, আপুনি যদি এনেকৈ নিয়ত কৰি আছে, তেনেহ'লে আপুনি সোঁ হাতটো প্ৰথম আপোনাৰ কৰ্তব্য হ'ল আপুনি ওঠ দুটা চেপি পেলাই ওঠৰে ৰখা চেষ্টা কৰিব। সেইটো নোৱাৰিলে সোঁ হাতটো আপুনি মুখৰ উঠাব। আৰু যদি অন্য হালতত হয়, ৰুকু বা বেলেগ অৱস্থাত হয়, আপুনি বৈঠকত বহি আছে, এনেকুৱা অৱস্থাত যদি এনেকুৱা আহে, তেতিয়া আপুনি বাকী যেইকেইটা হালত আছে সেই হালতত আপুনি বাওঁ হাতটো মুখত উঠাব, মুখৰ ওপৰত ৰাখিব, মুখৰ ওপৰত ৰাখিব। আৰু যদি আপোনাৰ নামাজত বাৰ বাৰ এনেকুৱা হৈ থাকে, হামি আহি থাকে, আপুনি হামিটো ৰখোৱাৰ চেষ্টা কৰা নাই, আপুনি ওঠ দুটা চেপিও ৰখাৰ চেষ্টা কৰা নাই, এই বাৰ বাৰ আপুনি হাত উঠোৱাটো বা এই কাম কৰাটো আপোনাৰ কাৰণে মকৰুহ হ'ব। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।